ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠৰ আন এটা কোষ অংগাণুৰ বিষয়ে জানিম। সেয়া হৈছে লাইচোজম। ই কোষৰ বৰ্জিত পদাৰ্থ নিষ্কাশনৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ কোষ অংগাণু। আমি গলজি বডিৰ বিষয়ে পঢ়োঁতে কাৰ্যত পাইছিলোঁ যে গলজি বডিয়ে লাইচোজম উৎপন্ন কৰে। আমি সেই বিষয়ে জানিম, কিন্তু তাৰ আগতে আমি লাইচোজম কিহেৰে গঠিত সেই বিষয়ে জানো আহাচোন। লাইচোজম প্ৰ'টিন, লিপিড আৰু এবিধ উৎসেচকেৰে গঠিত। উৎসেচকক ইংৰাজীত এনজাইম বুলি কোৱা হয়। তোমালোকে চাগে জানা এনজাইম কি হয়? প্ৰ'টিন, লিপিড আৰু এনজাইমক অন্তঃপৰশীয় জালিকাই উৎপন্ন কৰে। অৰ্থাৎ লাইচোজম অন্তঃপৰশীয় জালিকাৰ দ্বাৰা উৎপন্ন হয়। কিন্তু প্ৰথম অৱস্থাত এই উৎপন্ন হোৱা লাইচোজম কাৰ্যক্ষম অৱস্থাত নাথাকে। ইহঁত আন ভেচিকলছৰ দৰে গলজি বডিৰ চিষ্টানীৰ মাজেদি পাৰ হৈহে কাৰ্যক্ষম হয়। গতিকে তোমালোকে বুজি পালা হয়তো যে কিয় গলজি বডিয়ে লাইচোজম উৎপন্ন কৰে বুলি কোৱা হৈছিল। তোমালোকে চিত্ৰটোলৈ মন কৰাচোন, ধৰিব পাৰিছানে লাইচোজমৰ গঠনৰ বিষয়ে? ইহঁত মোনা সদৃশ হয় আৰু সেই মোনাটো প্ৰ'টিন আৰু লিপিডেৰে গঠিত। আৰু সেই মোনাটোৰ ভিতৰত কিছুমান উৎসেচক জমা হৈ থাকে। আশা কৰোঁ তোমালোকে লাইচোজমৰ বিষয়ে এটা থুলমূল ধাৰণা ল'ব পাৰিছা। আহাচোন এতিয়া লাইচোজমৰ কাৰ্যৰ বিষয়ে জানো। লাইচোজমৰ প্ৰথম কাৰ্যটো হৈছে ইহঁতে কোষটোক নিকা কৰি ৰাখে। লাইচোজমে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰব্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। লগতে ই কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ ইত্যাদিক ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। ইয়াত যে এটা শব্দ পালা পৰিপাক, পৰিপাক মানে হৈছে কিছুমান দ্ৰব্যক সৰু সৰু অংশত ভাঙি দিয়া। লাইচোজমৰ দ্বিতীয় কাৰ্যটো হৈছে ইহঁতে জৈৱ যৌগক সৰলীকৃত কৰিব পাৰে। ইয়াত জৈৱ যৌগ হৈছে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, লিপিড ইত্যাদিবোৰ। এইবিলাকক ইহঁতে সৰু সৰু অংশলৈ ভাঙি দিয়ে। আমি জানো যে লাইচোজমত কিছুমান এনজাইম থাকে। এই এনজাইমৰ সহায়ত লাইচোজমে সকলো জৈৱ যৌগক সৰলীকৃত কৰিব পাৰে। লাইচোজমৰ আন এটা কাৰ্য হৈছে ইহঁতে কোষত যদি কিবা বিসংগতি হয় তেন্তে কোষটোক ধ্বংস কৰি দিব পাৰে। কোষৰ বিপাকীয় কাৰ্যত যদি কিবা বিসংগতি হয়, উদাহৰণস্বৰূপে যদি এটা কোষ মৰি যায়, তেতিয়া লাইচোজমে সিহঁতৰ ভিতৰত থকা এনজাইম নিঃসৰণ কৰি দিয়ে আৰু তেতিয়া কোষটোও ধ্বংস হয় আৰু ইহঁত নিজেও ধ্বংস হৈ যায়। সেয়েহে লাইচোজমক আত্মঘাতী মোনা বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা হয় চুইচাইডেল বেগ। তোমালোকে মনত থবা লাইচোজমক আত্মঘাতী মোনা বুলি কোৱা হয়। লাইচোজমৰ কাৰ্যৰ বিষয়ে আৰু অলপ ভালকৈ জানো আহাচোন। চিত্ৰত তোমালোকে দেখিছানে এটা লাইচোজম আছে আৰু তাৰ কাষতে এটা অলাগতিয়াল পদাৰ্থ আছে। যেতিয়া এটা কোষত অলাগতিয়াল পদাৰ্থৰ প্ৰৱেশ ঘটে তেতিয়া লাইচোজমে অন্তঃকোষীয় ভক্ষণৰ দ্বাৰা সেই অলাগতিয়াল পদাৰ্থটো নিজৰ মাজত সুমুৱাই লয়। তাৰ পাছত লাইচোজমৰ ভিতৰত থকা উৎসেচকবিলাকে সেই অলাগতিয়াল পদাৰ্থটোক ভাঙি পেলায়। তোমালোকে অন্তঃপৰশীয় ভক্ষণৰ বিষয়ে জানা যে এমিবাই অন্তঃপৰশীয় ভক্ষণৰ দ্বাৰা কেনেদৰে খাদ্য গ্ৰহণ কৰে। আৰু যদি কোষটোত কিবা বিসংগতি হয় বা এটা কোষ মৰি যায়, তেতিয়া ৩ নম্বৰ চিত্ৰটোত চোৱা লাইচোজম এটা ফুটি যায় আৰু ফুটি যোৱাৰ ফলত তাৰ ভিতৰত থকা উৎসেচকবিলাক বাহিৰলৈ ওলাই আহি গোটেই কোষটোক ধ্বংস কৰি দিয়ে আৰু তেনে কৰিলে কোষটোও ধ্বংস হৈ যায় আৰু সিহঁত নিজেও ধ্বংস হৈ যায় আৰু সেইবাবে লাইচোজমক আত্মঘাতী মোনা বুলি কোৱা হয়। আশা কৰোঁ তোমালোকে লাইচোজমৰ বিষয়ে কিবা অলপ বুজি পালা। মনত ৰাখিবলৈ মাজে সময়ে আওৰাই থাকিবা। ধন্যবাদ।